বাবা স্বাগতম জনাইছোঁ মই মৃণালে আৰু এটা ভিডিঅ' লৈ আৰু আজি আমি তামোল পুলি ৰুবলৈ গৈ আছোঁ এয়া চবেই আছোঁ দেই আছোঁ মানে মই বেছিকৈ কাম নাই লগা ঠেলাখন আনিলোঁ তামোল পুলি উঘলাই আছে এয়া আমি মানে আমাৰ হেৰিত ৰুমগৈ বাগানত ৰুমগৈ তাৰপৰা এয়া আমাৰ মা দেই এইজনী আমাৰ মা ভাইদা এই জোৰ দিয়ক একদম তামোল পুলি উঘলাই মানে একদম এইটো আমাৰ মইনামা কাম লাগি আছে একদম ইয়াত ৰুবলগীয়া হৈছে উপায় নাই এই আমাৰ ডাঙৰ মামা একদম দেখাই দিলোঁ নহয় চবকে দেখাই দিছোঁ সদায় দেখাই থাকিম গতিকে এইখিনি তামোল পুলি আৰু ঠেলা লৈ যাম কাৰণ এতিয়া মানে কি হয় বৃক্ষৰোপণৰ কাৰণে আদৰ্শ সময় এইটো সময়টো আচলতে প্ৰকৃতিৰ খুব ধুনীয়াকৈ কুঁহি পাত মেলি আৰু গছ গছনি ৰোৱা সময় বিশ্ব পৰিৱেশ দিৱসো আহি আছে গতিকে গোটেই পৰিৱেশ দেখুৱাই আছে আপোনালোক চাই থাকিব ভিডিঅ'টো শেষলৈকে আনি আছোঁ একদম কষ্ট হৈছে অকণমান কষ্ট হৈছে আৰু হৈছে ন বাইদা এই বহুত গৰম ইমান গৰমত আমি কৈছোঁ আহি আছোঁ কেকু জেকু গৈ এতিয়া ভাইদা টানিছে মই ঠেলিছোঁ মানে সেইটো মোৰ কাৰণে ঠেলা হৈছে ভাইদাৰ কাৰণেহে টানা হৈছে এখন সেইখন আমাৰ বাগানখন মাজত লগামগৈ গ'ল কষ্ট একদম মমাই গৰমত গাঁত খান্দি আছে উপায় নাই জোৰ লগাই একদম এইফালে আঁতৰি এইফালে চাওক এই ৰোপণ কৰিছে ন আৰু চেয়াৰ দেখাই দিয়ক ধুনীয়া ছোৱালী আহিব নহয় এই আছা মা ক'লৈ যাব গাতৈ ৰূপাইত দি দিওঁ আচ্ছা ৰূপাইত চাকৰি ইয়াতে এইয়া এইখিনি ৰোৱা হ'ল এইবিলাক মই মানে ঠেলাখন টানিলোঁ বৰ কষ্ট হ'ল পুলি কঢ়িয়াহে আছোঁ আৰু দেই গাঁত চাত খান্দিব নাপা এখন আমাৰ বাৰী বহুত গৰম দেই বাবা বৰষুণ এজাক দিয়া হ'লে ভাল আছিলে গৰম মানে একদম তামাম গৰম সৰুকৈ পুখুৰী কষ্ট ফালে আছে ইটো চাইজে লগাম য'ত খালী আছে মা একদম কষ্ট হৈছে দেই কষ্ট এই বৰ কষ্ট একদম গৰমৰ উপায় নাই ন তো আমাৰ ভাইদা বহুত কষ্ট কৰিছে এয়া সেইখিনি নিব লাগিব এতিয়া শেষ হৈছেগৈ প্ৰায় ডাঙৰকেইটা এটা নিব লাগিব তালৈকে গতিকে লৈ গৈ আছোঁ গছ পুলি ৰুলে এনেও ইয়াত গুৰিটোত মানে হাৱা সোমাব নালাগে ইয়াত যদি হাৱা সোমাই যায় যি জলকীয়া পুলি হওক যি হওক মানে এইটো হাৱা পাবই নালাগে মজা আঁতৰি তামোল পুলি লগাইছে ৰোৱা বুলিও কয় লগোৱা বুলিও কয় আমি লগোৱা বুলিও কওঁ মাটিত গুৰি পুতিছে বুলি ক'লে হ'ব যাতে এইটো হাৱাটো নোসোমায় আৰু এইটো বতাহ নোসোমায় তাতে এতিয়া বাৰিষা দিন আহিছে এইটো পানী চানী সোমাব নালাগিব ইমান এনেও মাটিটো সেমেকাই হৈ থাকে একদম ৰ'দত হাউলি গৈছে পুলিটো চিধা কৰা সৰু এঙাৰডোখৰ আহিছে ডাঙৰ এঙাৰডোখৰ একদম পুলি লগাইছে সৰু এঙাৰটোৱে আনি আছে এয়া পুলি আনিছে পুলি আনি আছে আৰু ইমান কষ্ট ৰ'দত কষ্ট কৰিছে এদিনেই কষ্ট পিছততো ন পাই থাকিব গুটিটো ফলটো আছে 30টা 31টা আছিলে নহয় জানো 33টা পুলি যদি বছৰত লগোৱা হয়
মই ধেই ডাইলগ মাৰি দিয়ে গতিকে লাগি আছো মই বেছিকৈ কোৱা নাই মামাহঁতে বেছিকৈ কষ্ট কৰিছে যিখিনি হওক 4 ভিডিঅ'ত 100 লাগে পুৰা গৰম মানে একদম সাংঘাতিক মামা আঁতৰি গ'লগৈ এইপিনে এজন গ'লগৈ এইপিনে অঁ ভাইদা আছে ভাইদা পুৰা গৰমত কষ্ট কৰি আছে আমি মানে তামোল পুলিখিনি এনেকৈ বান্ধি দিছোঁ খুটি গাড়ি দিছোঁ ভাইদাই বান্ধি আছে ধুনীয়াকৈ কাৰণ তামোল পুলিটো মানে বাগৰি নাযাবৰ কাৰণে বতাহ আহিলেও গৰম মানে একদম তামাম গৰম আৰু ইপিনে আমাৰ পাত তুলি আছে অকণমান দেখাম দেই পাত তোলাৰ পৰিৱেশটো দেখাম কি ধুনীয়া বাগানৰ পৰিৱেশ সুন্দৰ পৰিৱেশ গৰম হ'ব পাৰে গতিকে ভিডিঅ'টো চাই থাকিব আৰু বেছি সময় নাই অকণমান শেষ কৰিম ভিডিঅ'টো বাইদেউজনী কষ্টত পাত ছিঙি আছে দেই একদম ভিডিঅ'ত উঠাই দিছোঁ গতিকে আমিও ৰ'দত কাম কৰি আছোঁ বাইহঁতো ৰ'দত কাম কৰি আছে উপায় নাই চবেই কাম কৰিব লাগিব ন বাই কাম কৰা মানুহ কাম কৰিব লাগিব আমি পাতটো এবাৰ ছিঙি দেখাওকচোন বাই বহুতে পাত ছিঙিব নাজানে একদম নাজানা মানুহ আছে যে অঁ এনেকৈ ছিঙিব লাগে কোনডোখৰত ছিঙিব লাগে পাতটো অঁ পাতটো আগটো ছিঙিব লাগে ন আচ্ছা মজা সেইফালে এজনী বাই হাঁহি আছে একো নাই দেই আমিও ভিডিঅ'ত মাজে মাজে ওলাই থাকোঁ আপোনালোকে ওলাব ইউটিউবত দেই বহুত গৰম কাম বন প্ৰায় শেষ হৈছেগৈ আমি ঘৰলৈ যাম আৰু ভিডিঅ'টো অকণমান আছে সামৰণি মাৰিম গতিকে আপোনালোকে চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোকে গৰম ইফালে মাজে মাজে আমি তামোল পুলি লগাম বুলি ভাবিছোঁ গোটেই এখন আৰু ইয়াতে কল এটা থৈ লৈছিলোঁ ঠেলাখন থওক যাওক এজনী বমা কি খবৰ বমা একদম কাম বন কৰি আহিছে ন কাম কৰিছোঁ পানী দিবলৈ গৈছিলোঁ ঠিক আছে তামোল পুলিকেইটা পাতখিনি ওপৰত অলপ উঠাই দিব লাগিছিলে নহ'লে অলপ কাটি দিব লাগিছিলে ছাগলীয়ে খাই দিব একদম বহুত সোমাই একদম ব্যৱস্থা ল'ব লাগিব গতিকে বাই বাই বমা আজিলৈ বাই 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 গতিকে আমি গৈ আছোঁ ইয়াৰ ভাত নাখাওঁ বমা অঁ অঁ সেইটো বমাহঁতৰ ঘৰ এইফালে বাৰী আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ বহুত গৰম পানী আনিছিলোঁ মায়ে বেগটো লৈ গ'ল ঠাণ্ডা পানী আনিছিলোঁ এতিয়া যামগৈ ঘৰলৈ মাক ফালে আছে ভাইদা আছে গতিকে ভিডিঅ'টো এইখিনি সামৰণি মাৰিছোঁ সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ গাঁৱৰ পৰিৱেশ দেখাই থাকিম মাজে মাজে যদি গাঁৱলৈ আহোঁ গতিকে ধন্যবাদ জয় অসম